সৰ্বাধিক চান্দা লাভ কৰে বিজেপিয়ে বিজেপিক চান্দা দিয়ে কোনে দেশৰ ভিতৰত সৰ্বাধিক চান্দা লাভ কৰা দলটোৱে হৈছে বিজেপি 2023-24 বৰ্ষত বিজেপিয়ে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে মুঠ 2600 কোটি টকা বিজেপি সৰ্বাধিক চান্দা লাভ কৰিছে প্ৰেজেন্ট ইলেক্ট্ৰৰেল ট্ৰাষ্টৰ পৰা এই প্ৰতিষ্ঠানটোৱে বিজেপিক দিছে সৰ্বাধিক 723.67 কোটি টকা দ্বিতীয় স্থানত আছে ট্ৰায়াম্ফ ইলেক্ট্ৰৰেল ট্ৰাষ্ট এই প্ৰতিষ্ঠানে বিজেপিক চান্দা হিচাপে দিছে 127.50 কোটি টকা বিজেপিক সৰ্বাধিক চান্দা দিয়া তৃতীয় প্ৰতিষ্ঠানটো হৈছে গুৰগাঁৱৰ ACME সোলাৰ এনাৰ্জি প্ৰাইভেট লিমিটেড এই প্ৰতিষ্ঠানটোৱে আদায় দিয়া মুঠ চান্দাৰ পৰিমাণ হৈছে 51 কোটি টকা আহমেদাবাদৰ দিনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰেকশন প্ৰাইভেট লিমিটেড ডিৰাইভ ইনভেষ্টমেণ্ট ৰংটা সন্স প্ৰাইভেট লিমিটেড ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ প্ৰত্যেককেই 50 কোটিকৈ টকা দিয়ে বিজেপিক ভাৰতৰ শীৰ্ষ ফাৰ্মা কোম্পানী জাইডাছ হেল্থ কেয়াৰ লিমিটেডে দিছে 25.0 কোটি টকা উদয়পুৰৰ PI ইণ্ডাষ্ট্ৰিজ লিমিটেডে দিছে 25 কোটি টকা ব্যক্তিগতভাৱে পংকজ কুমাৰ সিং নামৰ ব্যক্তিগৰাকীয়ে সৰ্বাধিক 15 কোটি টকা আদায় দিছে বিজেপিক KN টেকনলজিৰ প্ৰতিষ্ঠাপক ৰমেশ কুনহিকান্না নামৰ লোকজনে দিছে 12 কোটি টকা সুনীল বাচ্চানীয়ে দিছে চান্দা হিচাপে বিজেপিক 10 কোটি টকা চান্দা দিয়া প্ৰতিষ্ঠানসমূহৰ ভিতৰত নাই গৌতম আদানী আৰু মুকেশ আম্বানীৰ মালিকাধীন কোনো সংস্থান আনহাতে কংগ্ৰেছে 2023-24 বৰ্ষত লাভ কৰা মুঠ চান্দাৰ পৰিমাণ হৈছে 289 কোটি টকা আৰু এই খবৰ প্ৰকাশ কৰিছে নেশ্যনেল ৱেব হিন্দুস্তানে সৰ্বাধিক চান্দা লাভ কৰে বিজেপিয়ে বিজেপিক চান্দা দিয়ে কোনে দেশৰ ভিতৰত সৰ্বাধিক চান্দা লাভ কৰা দলটোৱে হৈছে বিজেপি 2023-24 বৰ্ষত বিজেপিয়ে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে মুঠ 2600 কোটি টকা বিজেপিয়ে সৰ্বাধিক চান্দা লাভ কৰিছে প্ৰেজেন্ট ইলেক্ট্ৰৰেল ট্ৰাষ্টৰ পৰা এই প্ৰতিষ্ঠানটোৱে বিজেপিক দিছে সৰ্বাধিক 723.67 কোটি টকা দ্বিতীয় স্থানত আছে ট্ৰায়াম্ফ ইলেক্ট্ৰৰেল ট্ৰাষ্ট এই প্ৰতিষ্ঠানে বিজেপিক চান্দা হিচাপে দিছে 127.50 কোটি টকা বিজেপিক সৰ্বাধিক চান্দা দিয়া তৃতীয় প্ৰতিষ্ঠানটো হৈছে গুৰগাঁৱৰ ACME সোলাৰ এনাৰ্জি প্ৰাইভেট লিমিটেড এই প্ৰতিষ্ঠানটোৱে আদায় দিয়া মুঠ চান্দাৰ পৰিমাণ হৈছে 51 কোটি টকা আহমেদাবাদৰ দিনেশ চন্দ্ৰ আৰ আগৰৱাল ইনফ্ৰেকশন প্ৰাইভেট লিমিটেড ডিৰাইভ ইনভেষ্টমেণ্ট ৰংটা সন্স প্ৰাইভেট লিমিটেড ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ প্ৰত্যেককেই 50 কোটিকৈ টকা দিয়ে বিজেপিক ভাৰতৰ শীৰ্ষ ফাৰ্মা কোম্পানী জাইডাছ হেল্থ কেয়াৰ লিমিটেডে দিছে 25.0 কোটি টকা উদয়পুৰৰ PI ইণ্ডাষ্ট্ৰিজ লিমিটেডে দিছে 25 কোটি টকা ব্যক্তিগতভাৱে পংকজ কুমাৰ সিং নামৰ ব্যক্তিগৰাকীয়ে সৰ্বাধিক 15 কোটি টকা আদায় দিছে বিজেপিক KN টেকনলজিৰ প্ৰতিষ্ঠাপক ৰমেশ কুনহিকান্না নামৰ লোকজনে দিছে 12 কোটি টকা সুনীল বাচ্চানীয়ে দিছে চান্দা হিচাপে বিজেপিক 10 কোটি টকা চান্দা দিয়া প্ৰতিষ্ঠানসমূহৰ ভিতৰত নাই গৌতম আদানী আৰু মুকেশ আম্বানীৰ মালিকাধীন কোনো সংস্থান আনহাতে কংগ্ৰেছে 2023-24 বৰ্ষত লাভ কৰা মুঠ চান্দাৰ পৰিমাণ হৈছে 289 কোটি টকা আৰু এই খবৰ প্ৰকাশ কৰিছে নেশ্যনেল ৱেব হিন্দুস্তানে